আঠেৰিঘাটত হিমন্তৰ আগমনত তীব্ৰ বিৰোধিতা আদিবাসী ছাত্ৰ সন্থাৰ। বিজেপি এবাৰ ৩ নম্বৰত থাকিব আশা। ওদালগুৰি জিলাৰ অন্তৰ্গত আঠেৰিঘাটত আজি বিটিচি পৰিষদীয় অন্তিম নিৰ্বাচন প্ৰচাৰৰ বাবে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰে অৱতৰণ কৰি বিশাল বাইক ৰেলীত খৈৰাবাৰী হৈ ভূঞাঘাটলৈ যাত্ৰা কৰি ৰেলীত অংশগ্ৰহণ কৰে। হিমন্তৰ গুণমুগ্ধই হাতে হাতে পতাকা লৈ গীত নৃত্য শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। এনেহেন সন্ধিখনত আঠেৰিঘাট আদিবাসী ছাত্ৰ সন্থাই হিমন্তৰ আগমনক তীব্ৰ বিৰোধী কৰে আৰু হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে বিজেপি চৰকাৰ গবেক, হিমন্ত গবেক, অসম চৰকাৰ হুঁচিয়াৰ, আমাক ST লাগিব, ST নিদিলে ভোট নিদিওঁ, চাহ শ্ৰমিকৰ মজুৰি 350 টকাকৈ বৃদ্ধি কৰক, ST আমাৰ জন্মগত অধিকাৰ, আশা জিন্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত আঠেৰিঘাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি বাবুল পাইক আৰু সম্পাদক প্ৰহ্লাদ লাউটিয়ে প্ৰতিবাদী কণ্ঠৰে কয় যে আমি সদৌ আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰক বয়কট কৰিছোঁ, কাৰণ বিগত সময়ত আমাক বিজেপি চৰকাৰে কেৱল প্ৰতাৰণা কৰি আহিছে। আমাক ভূমিপট্টা প্ৰদান নকৰিলে, জনজাতিকৰণ নকৰিলে, তেওঁলোকে কেৱল দমন নীতিৰে চৰকাৰ চলাই আছে। হিমন্ত কেৱল প্ৰতিশ্ৰুতিহে দিব জানে, কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে বুলি ব্যক্ত কৰাৰ লগতে এইবাৰ বিজেপি ৩ নম্বৰত থাকিব বুলি কয়। লগতে আশাৰ দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনায়। News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.